ভালে আছে চাগে। মোৰো বৰ্তমান ভাল। আজি মই এইফালে আহিছোঁ ফুৰিবলৈ আৰু ইয়াত দেখিছে ইমান ধুনীয়াকৈ পানী বৈ আছে। এবাৰ আপোনালোকক সকলোকে দেখাই দিছোঁ। এতিয়া আমি গৈ থাকিম তললৈ ইফালে আৰু আপোনালোকক দেখাই থাকিম। এতিয়া দেখিছে আমি তললৈ আহিলোঁ আৰু এইবোৰ পানীবোৰ দেখিছে কি ধুনীয়াকৈ বৈ আছে আৰু এইফালে বৈ আছে আৰু এইফালে আছে পাহাৰ। আমি আহিছোঁ আচলতে কাৰ্বি আংলঙলৈ ভিনৰ ঘৰ। আমি এতিয়া প্ৰথমতে এই দলংখনত ফটো চটো মাৰি ল'লোঁ আৰু এতিয়া গৈ থাকিম ঘৰলৈ। পানী ধুনীয়াকৈ বৈ আহিছে আৰু আমি নৈত পানীয়েদি পাৰ হৈ গৈছোঁ। বহুত ফুট, বেছি পানী নাই, অলপ ফুটটো আছে। এইফালে গ'লেই মই থাকিয়ে গ'লোঁ। চাব পাৰে এইফালে গৈ এইফালে পানীটো গুচি গৈছে। শিলবোৰ কি মজাকৈ ওলাই আছে। পানীৰ সোঁতটো বাঢ়ি গৈছে, অকণমান দিগদাৰ হৈছে যোৱা। তাৰপিছতে ওপৰেদি পাৰ হৈ আহিলোঁ আৰু আহি এইটো পাৰ পালোহি। এইটো পাৰ পৰা আকৌ ইটো পাৰলৈ যাব লাগিব ভিনদেউহঁতৰ ঘৰলৈ। এইবোৰ দেখিছে ঢেকীয়া আৰু আমি কেইটামান চিঙিলোঁ, বেছিকৈ নাই আৰু। এতিয়া যাওঁগৈ আকৌ ঘৰলৈ। অকণমান ফুৰি লৈছোঁ আৰু পানী চানী এইবোৰ পানী। এইফালে দেখিছে ফেঞ্চিঙৰ ৱাৰবোৰ দি আছে, এইবোৰ বাঁহ লগাই সৰু হোৱাকৈ নাই। আৰু এইফালে লাগিছে ভিনদেউ, তলত প্লেট পট্টা এইফালে কাম কৰা মানুহজন। আৰু এইবোৰ দেখিছে কিমান হাবি, এইবোৰ কাটিবলৈ আছে আৰু ইফালে কাটি হ'ল। সেইটো চাইডে আৰু আছেগৈ কৰিবলৈ। আৰু এইফালে এতিয়া গধূলিও হ'ল, আমি যাবও হ'ল ঘৰলৈ। আৰু এইফালে বহি আছে। এইফালে দেখিছে গোটেই হাবি, ইফালে পাহাৰ আছে। তাৰ পৰা আমি এইখিনিতে বহি আছোঁ। এইবোৰ বাঁহঘৰ আৰু আজি আকাশখন দেখিবলৈ কৈছে কিমান ধুনীয়া লাগিছে, ডাৱৰবোৰ পৰি আছে। সদায় আহি থাকিব মন গৈছে ইয়ালৈ। আমি এতিয়া বৰ্তমান ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু পঢ়াৰ ষ্টাইল নাইকিয়া হৈ গ'ল আৰু নদীত গা ধুলোঁ। গা ধুই কৰি দোকান গ'লোঁ আৰু বহুত দূৰত আছে দোকানখন। গৈ ভৰি বিষাই গ'লগৈ আৰু একদম ওপৰলৈ যাব লাগে, ওপৰত নামিব লাগে পাহাৰৰ ৰাস্তাটো। আৰু এতিয়া 6টা বাজিব হ'ল, আমি এতিয়া যাম। আমি আচলতে এতিয়া আহিছিলোঁ ইয়াত ফেঞ্চিং দিলে কৰিলে আৰু পলি চলি কিবা কিবি বাগান পাতিব কাৰণে ৰুলে। আৰু আমি বাৰু এনেই আহিছিলোঁ লগতে। এতিয়া যাওঁগৈ আৰু ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।